নমস্কাৰ আজি আমি এই ভিডিঅ'ত চাম জটিল সংখ্যা ক্ৰমিক জোড় হিচাপে কিদৰে লিখিব পাৰি ঠিক আছে এতিয়া জটিল সংখ্যা আমি কি ফৰ্মত থাকে বুলি পাইছিলো a + ib ফৰ্মত থাকে ধৰা হৈছে এটো z এটা জটিল সংখ্যা যেটো a + ib আকাৰত আছে এটা ইয়াক যদি আমি ক্ৰমিক জোড় লিখিব লাগে এটা আমি কি বুলি লিখিম আমি কি কৰিম সেই a আৰু b টো বাছি লম a টো বাছি ললো b টো বাছি ললো কমা দি পেলাই ব্ৰেকেট কৰি দিলো বস হৈ গল এটোৱে হল ক্ৰমিক জোড় অৰ্থাৎ অৰ্ডাৰড পেয়াৰ এটো আমাৰ যিখন কমপ্লেক্স প্লেন হয় সেই প্লেনত এটা এটা পয়েন্ট বুজাবলে এটো লিখা হয় গতিকে a + ib যেটো ক্ৰমিক জোড় হেতু হৈছে a, b ঠিক আছে এতিয়া আমি কেটামান एग्जांपल চাম দুটামান ধৰা হল 3 + 4i ধৰা হল 5i আৰু ধৰা হল 4 এটা তোমালোকে চাবা a + ib ক্ৰমিক জোড় a, b গতিকে 3 + 4i ক্ৰমিক জোড় কিমান 3, 4 ঠিক আছে 5i আছে 5i তো আমি এদৰে লিখিব পাৰো নে 0 + 5i ঠিক আছে a + ib যদি ক্ৰমিক জোড় ab তেতিয়া 0 + 5i ক্ৰমিক জোড় কি হ'ব 0 5 হ'বনে 4 তো আমি এনেকৈ লিখিব পাৰো 4 + i * 0 তোমালোকে চাবা যদি i টো আছে তেতিয়া ৰিয়েল পাৰ্টটো 0 হয় যদি কেৱল i টো আছে তেতিয়া ৰিয়েল পাৰ্টটো 0 হয় যদি i টো নাই তেতিয়া ইমেজিনাৰি পাৰ্টটো 0 হয় ঠিক আছে এটোই হল জটিল সংখ্যা লিখাৰ নিয়ম এতিয়া a + ib যদি ক্ৰমিক জোড় ab হয় তেনে 4 + i0 ক্ৰমিক জোড় কি হ'ব 40 হ'ব হয়নে গতিকে এই দৰে জটিল সংখ্যা ক্ৰমিক জোড় হিচাপে লিখিব পাৰি ঠিক আছে ফাৰ্দাৰ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা